হয়, আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন জিলাত কেণ্ডেলাইট যে মানে কাৰ্যসূচী এই কাৰ্যসূচীটো আমি লৈছোঁ। লোৱাৰ যে উদ্দেশ্যটো হ'ল যে আমাৰ ওচৰৰ যিটো ৰাজ্য মণিপুৰৰ চলি থকা যে ভাইলেঞ্চ মানে এথনিক মানে ক্লেছ বা যিখিনি কনফ্লিক্ট যি কনফ্লিক্টৰ দ্বাৰা বহুত মানে মানুহৰ মানে জীৱন মানে ইয়াত মানে নষ্ট হ'ল বা লাইফ লষ্ট হ'ল আৰু তিনিমাহ ধৰি যিখিনি ভাইলেঞ্চ মানে চলি থকা তাতে মানে লাইফ এণ্ড প্ৰপাৰ্টি মানে বহুত মানে নষ্ট হ'ল। সেইটো লক্ষ্য ৰাখি পেলাই আমি আজি এই কাৰ্যসূচীটো আমি লৈছোঁ। এই কাৰ্যসূচীৰ দ্বাৰা আমি আহ্বান জনাব বিচাৰিছোঁ যে যিখিনি চলি থকা যিখিনি ভাইলেঞ্চ অতি শীঘ্ৰে মানে সমাপ্ত হ'ব লাগে আৰু মণিপুৰত মানে পিচটো মানে ৰিষ্টৰেশ্যন মানে আহিব লাগে আৰু মণিপুৰত মানে শান্তি ঘূৰি আনিবৰ কাৰণে বিভিন্ন দল সংগঠন বা বিভিন্ন এজেঞ্চিয়ে মানে কাম কৰিব লাগে বুলি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই সদায় মানে মানৱতাটো বিশ্বাস কৰোঁ আৰু শান্তিটো আমি সদায় মানে বিশ্বাস কৰোঁ। এইকাৰণে শান্তি বা মানৱতা এইটো আগত ৰাখি পেলাই মণিপুৰত মানে যিখিনি মানে নিজৰ মাজত ভুল বুজাবুজি বা নিজৰ মাজত যিখিনি কিলিং বা নিজৰ মাজত যিখিনি হিংসা বা নিজৰ মাজত যিখিনি মানে এথনিক মানে বা পেট্ৰিচাইডৰ যিটো কিলিং সেইটো যি হৈছে এইটো দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ আৰু এই মানে ঘটনাটো আমি কেতিয়াও মানে এনকাৰেজ কৰিব নোৱাৰোঁ। সেই ঘটনাটো অতি শীঘ্ৰে মানে শেষ হোৱাটো আমি বিচাৰিছোঁ। তাৰ কাৰণে ভাৰত চৰকাৰে যেন মানে এটা ভাল পলিচি লৈ পেলাই মণিপুৰত মানে শান্তি ঘূৰি অনাৰ ক্ষেত্ৰত মানে অতি শীঘ্ৰে যেন মানে কাম কৰে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৃহ বিভাগৰ ওচৰত আমি দাবী জনাইছোঁ আৰু যিখিনি মানে জীৱন মানে ইয়াত মানে নষ্ট হ'ল বা যিখিনি মানে ইয়াত মৃত্যু হ'ল তেওঁলোকৰ মানে হিৰ শান্তিৰ বাবে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকে যেন মানে স্বৰ্গ মানে লাভ কৰে, স্থান লাভ কৰে। আমি আজি এই কাৰ্যসূচীৰ দ্বাৰা আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি মণিপুৰ মানে ৰাইজ বা মণিপুৰ মেইটেই বা মণিপুৰ কুকিসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে আলোচনা মৰ্মে বা তেওঁলোকে ব্ৰাদাৰহুডটো মানে আকৌ ৰাখি পেলাই বা তেওঁলোকৰ যিটো ৰিলেশ্যনশ্বিপ আগৰ যেনেকৈ আছিলে তেনেকৈ আকৌ বজাই ৰাখিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেওঁলোকৰ ওচৰত আমি আহ্বান কৰিছোঁ। ধন্যবাদ।